আজিৰ ভিডিঅ'টো কৃষ্ণাংগীৰ পৰাই আৰম্ভ কৰিছোঁ। এইফালে কৃষ্ণাংগীক চাওকচোন বাতিত পানী লাৰি আছে আৰু এইজনী হৈছে কৃষ্ণাংগীৰ বায়েক। আমি আহিছোঁ আজি এখন অন্নপ্ৰাশনলৈ। কাৰ অন্নপ্ৰাশন ক'ম বাৰু। এইফালে মই ভাজি আছোঁ পটল আৰু এইফালে চব্জি কাটি আছে বহুতে লগ লাগি। আৰু কৃষ্ণাংগীয়ে পাকঘৰত কৰি আছে উৎপত। এয়া ফিল্টাৰটোৰ পৰা নিজে নিজে পানী লৈ আছে আকৌ পেলাই আছে। দেখিছেনে বায়েকৰ লগত লগ হৈ। এইজনী হৈছে কৃষ্ণাংগীৰ বায়েকজনী। মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিজ ভ্লগৰ অন্য এটি ভিডিঅ' লৈ। আজিৰ দিনটোত কি কৰোঁ তাকে অকণমান আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। যি হৈছে এই টিকলিজনী অন্নপ্ৰাশন। এইফালে বৌয়ে কাটি আছে পাচলি আৰু মই বনাই আছোঁ পায়স। পটল ভাজি হৈ গ'ল, পায়সো হ'বৰ হৈছে আৰু এতিয়া খিচমিচ আৰু কাজু বাদামখিনি এইখিনি দি দিলোঁ। ইয়াতে নাৰিকলো দি দিছিলোঁ ৰুকি, কিন্তু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া লাষ্ট টাইমত ভণ্টিয়ে ক'লে তাৰপিছত ভিডিঅ' নকৰিলে, সেইকাৰণে অকণমান এনেই আপোনালোকক দেখাই দিলোঁ। ৰেডি হ'বই আৰু অকণমান সময়ত হ'লে। পায়স এতিয়া বনাব লৈছোঁ পনীৰখিনি বৈ কাটি দিলে আৰু এইফালে হৈছে আমাৰ টিকলিজনী মাক আৰু দেউতাক। দেউকো অকণমান এনেই দেখুৱাই দিলোঁ। এয়া পনীৰখিনি ভাজি হৈ গ'ল। এতিয়া ভাজি আছোঁ মছলা মানে পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু এইফালে কাবুলী বুট, মটৰ আৰু আলু বইল কৰি ৰাখিছোঁ। এতিয়া মছলাখিনি ভাজি হৈ যোৱাৰ পিছত ইয়াতে দি দিলোঁ কাবুলী বুট, মটৰ আৰু আলুখিনি। এইখিনি অকণমান সময় ভাজিলোঁ। ইয়াতে পানী দি দিছোঁ। গুড়ি মছলা বিশেষ দিয়া নাই, অকণমান ৰঙা জলকীয়া, জিৰা গুড়ি আৰু অলপমান গৰম মছলা সেয়াই দিছোঁ। আমাৰ পনীৰ ৰেডি হৈ গ'ল। এইফালে এয়া পটল ভাজি আৰু এয়া পায়স আৰু সৰু বৌয়ে বনালে এয়া তৰকাৰী, মিক্স তৰকাৰী, মচুৰ দাইল, মানে মুগ মচুৰ দুটা মিক্স আছে আৰু এয়া মাহৰ দাইল। টিকলিজনীৰ হাঁহি চাওকচোন, মানে মাতিলে হাঁহি দিয়ে। আৰু এইফালে ডাঙৰ বৌয়ে সজাই আছে প্লেট তাইৰ নিয়মটো কৰিবৰ কাৰণে। গোটেইখিনি যিহেতু দিব লাগিব। আনফালে মই পাপৰ ফ্ৰাই কৰি আছোঁ। পাপৰখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াতে পকৰীকেইটা একেলগে ভাজি ল'ম। পকৰী মানে নৰসিংহ পাত, পিঁয়াজ, জলকীয়া এনেকুৱাকৈ অকণমান হালধি দিছোঁ, বেচন, সেইখিনি মিক্স কৰি পকৰী। আৰু এইফালে প্লেট ৰেডি হৈ গ'ল তাইৰ কাৰণে। গোটেইখিনি একেলগে সজাই দিছে। এইফালে পায়স, পনীৰ, মুগ মচুৰ দাইল, মাহৰ দাইল আৰু আনফালে দৈ, মিঠাই। মোৰ পকৰীও কেইটামান ভাজি হৈয়ে গ'ল। এতিয়া আৰু বনাই আছোঁ বাকীখিনি। আৰু আনফালে টিকলিজনী বহাই লৈছে নিয়মখিনি কৰিবৰ কাৰণে। এইফালে সজাই লৈছে। টিকলিজনীক নিয়মটো কৰিব মোমায়েকে, যিহেতু জেঠীমাহঁতৰ মানে ঘৰত পুৰোহিত মতা নিয়ম নাই, সেইকাৰণে এনেই ঘৰতে আৰু নিয়মখিনি কৰি থ'ব। আৰু আমাৰ কৃষ্ণাংগীয়ে খাই আছে পাপৰ থিয় হৈ। এতিয়া নিয়মটো কৰিব। নিয়ম মানে আৰু পায়সে মুখত দিব আৰু। ভাত খুৱাই থাকোঁতে টিকলিজনীয়ে কান্দিলে। আনফালে বাকী মানুহখিনিকো ভাত দি লৈছে। যেনেকৈ সুবিধা হৈছে তেনেকৈ দি দিছে আৰু। এতিয়া খাবলৈ লৈছোঁ মই। কৃষ্ণাংগীকো খুৱাই উঠালোঁ। এতিয়া কাষতে চকীখনত বহাই থৈ দিছোঁ। আমি খাই লওঁ। খাবলৈ আঞ্জাকেইখন টেষ্টি হৈছিলে, যিহেতু বেছি মছলাও নাই। ধুনীয়া ঘৰুৱা আঞ্জা। এতিয়া খাই বৈ আচৰি। দৈ মিঠাও আছিলে ভাতৰ লগত। এতিয়া কৃষ্ণাংগী আৰু টিকলিজনীয়ে দুয়োজনী খেলি আছে। চাওকচোন কৃষ্ণাংগীৰ মৰম। তাইও পূৰা ফূৰ্তি পাইছে। আজিলৈ ভিডিঅ'টো ইমানেই।